আমি আপোনালোকক চাবুৱা আৰক্ষীৰ ভাষ্য শুনাবলৈ যত্ন কৰিছোঁ আৰু তেওঁলোকক কাষ্টডি বিচৰা হ'ব কাষ্টডি সোধপোছ কৰি আমাৰ ভাষ্য প্ৰদান কৰিছে আৰু মানে আমাৰ ডায়েৰী আপডেট হ'ব ভালদৰে লিখা হ'ব আৰু যিমানখিনি মানে পানিছমেণ্ট দিব পৰা হয় সম্ভৱ সকলোখিনি আৰু আপোনালোকৰ সন্দেহত আৰু কোনোবা ল'ৰা আছে জড়িত আছে আমি মানে সোধপোছ কৰিলে গম পাম আমি কাষ্টডি আনক সোধপোছ কৰাৰ পিছত গম পাম আপোনালোকে কাষ্টডি আজি বিচাৰিব তাৰমানে এয়া চাবুৱা আৰক্ষীৰ ভাষ্য আপোনালোকে শুনিলে এয়া চাওক কিদৰে এতিয়া বৰ্তমান চাবুৱাবাসী ৰাইজে ৰাজপথত অৱস্থান কৰা পৰিলক্ষিত হৈছে এয়া আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ চাবুৱাবাসীয়ে কৈছে যে দোষীক উচিত শাস্তি প্ৰদান কৰিব দোষীক ফাঁচি দিবৰ কাৰণে দাবী তোলা দেখা গৈছে এয়া বৰ্তমান চাবুৱাবাসী ৰাইজে জেৰাইবাসী ৰাইজে চাবুৱাৰ ৰাজপথত অৱস্থান কৰা পৰিলক্ষিত হৈছে এয়া এক্সক্লুচিভ দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ নিশ্চয় আমি আপোনালোকক ধাৰাবাহিকভাৱে দেখুৱাই আছোঁ মাধুৰ্য হত্যাকাণ্ডৰ সমগ্ৰ দৃশ্য আমি আপোনালোকক দেখুৱাই থাকিবলৈ যত্ন কৰিছোঁ কেৱল আমি অসমীয়া লাইভৰ জৰিয়তে এয়া চাওক এয়া প্ৰহেলিকা বৰুৱা হত্যাকাৰী পত্নী প্ৰহেলিকা বৰুৱাক এইদৰে উলিয়াই অনা হৈছে খন্তেক সময়ৰ পিছতেই কোৰ্টত অৰ্থাৎ ন্যায়ালয়ত হাজিৰ কৰোৱা হ'ব এয়া আপোনালোকক এক্সক্লুচিভ দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ ইতিমধ্যে উল্লেখ কৰিছোঁ যে প্ৰহেলিকা বৰুৱাই দুজন কালপিতৰ সৈতে লগ লাগি মাধুৰ্য বৰুৱা হত্যা কৰিছিল এই ভয়াৱহ নৃশংস হত্যাকাণ্ডটো সংঘটিত কৰিছিল নিজ পত্নী প্ৰহেলিকা বৰুৱাই সংঘটিত কৰিছিল এই হত্যাকাণ্ডটো এয়া চাওক এই বগা কাপোৰে ঢাকি থৈছে আৰক্ষীয়ে এইগৰাকী প্ৰহেলিকা বৰুৱা আৰু এইগৰাকীয়ে হত্যা কৰিছিল মাধুৰ্য বৰুৱা নিজ স্বামীক হত্যা কৰিছিল প্ৰহেলিকা বৰুৱাই এয়া এক্সক্লুচিভ দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ আমাৰ চাবুৱাৰ জ্যেষ্ঠ সাংবাদিক পুস্তক ফুকনৰ জৰিয়তে এয়া এক্সক্লুচিভ দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ এয়া চাওক চাবুৱা থানাৰ সন্মুখত উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে সেয়াও আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ কিছু লোকৰ ভাষ্যও আমি আপোনালোকক শুনাবলৈ যত্ন কৰিছোঁ পুনৰ কৈছোঁ এটা নৃশংস হত্যাকাণ্ড হৈছিল যোৱা 10 তাৰিখে চাবুৱাৰ নলনী খোলাত এক ভয়াৱহ হত্যাকাণ্ড সংঘটিত হৈছিল আৰু এই হত্যাকাণ্ড সংঘটিত কৰিছিল নিজ পত্নীয়ে প্ৰেমজনিত কাৰণতে এই হত্যাকাণ্ড সংঘটিত হ'ল বুলি জানিব পৰা গৈছে এয়া এক্সক্লুচিভ দৃশ্য আমি আপোনালোকক আমি অসমীয়া লাইভৰ জৰিয়তে আপোনালোকক দেখুৱাই থাকিবলৈ যত্ন কৰিছোঁ এয়া চাওক কিদৰে চাবুৱাবাসীয়ে এই দোষীক ফাঁচি দিয়াৰ কাৰণে দাবী তোলা পৰিলক্ষিত হৈছে আৰু ৰাইজে দোষীক ৰাইজক গতাই দিবৰ বাবেও দাবী তোলা পৰিলক্ষিত হৈছে এইগৰাকী আছিল প্ৰহেলিকা আৰু এই প্ৰহেলিকাই নিজ স্বামীক হত্যা কৰিছিল হত্যাকাৰী পত্নী প্ৰহেলিকা বৰুৱা এয়া আমি অসমীয়া লাইভৰ জৰিয়তে আমি অসমীয়া লাইভৰ সমূহ দৰ্শকক আমি আপোনালোকক দেখুৱাই থাকিবলৈ যত্ন কৰিছোঁ এজন আছিল এই হত্যাকাৰী মাধুৰ্য হত্যাকাণ্ডত জড়িত এজন হত্যাকাৰী আছিল এয়া আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ কি কৈছে শুনকচোন আপোনালোক কোন কৈছে তালে কি নাম আপোনালোকৰ দুজনে কৈছিলে কেটা বজাৰ কৈছিল আইজন নহয় তাৰমানে আইজন তাৰ মানুহজনে মিছা কথা কৈছে মানুহজনক মাৰিলে কোনে নিজে মাৰি দিছে তোমালোকে মাৰ পিছত কৈছা নে আগতে ক'লা কেনেকৈ মাৰিলে কিহে মাৰিলে ফিলিপিন টেবলেট দিছিলে তুমি লৈ গৈছিলা তোমাৰ মানুহজন আহিলে চাৰিজন ল'ৰাই মাৰিছে চাৰিজন কিমান ভাগত গুচি আহিছিলা আমি এটা কি দেখিছিলে আচ্ছা মানুহজনীয়ে কৈছে তেওঁৰ ডিঙিত দা লগাই থকাৰ কাৰণে তেওঁ চিঞৰিব পৰা নাছিলে সঁচা নেকি নিজ পত্নীয়ে হত্যা কৰিছিল মাধুৰ্য বৰুৱাক আৰু আৰক্ষীৰ চকুত ধূলি দি সাৰি যোৱাৰ বাবে নাটক ৰচনা কৰিছিল আজি 4 দিন ধৰি প্ৰহেলিকা বৰুৱাই এয়া চাওক এইজন হত্যাকাৰী মাধুৰ্যৰ হত্যাকাৰী আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ
আৰক্ষীৰ চকুত ধূলি দি সাৰি যোৱাৰ বাবে নাটক ৰচনা কৰিছিল প্ৰহেলিকা বৰুৱাই প্ৰাৰম্ভিক পৰ্যায়ত সাংবাদিককো গালি পাৰিছিল প্ৰহেলিকাই আৰু চাবুৱাৰ আৰক্ষী বিষয়াগৰাকীকো কটু মন্তব্য কৰিছিল এই প্ৰহেলিকা বৰুৱাই এয়া চাওক এক্সক্লুচিভ দৃশ্য চাবুৱাৰ নৃশংস হত্যাকাণ্ডৰ এক্সক্লুচিভ দৃশ্য বৰ্তমান চাবুৱা আৰক্ষীয়ে অতি তৎপৰতাৰে এই দোষীক যি মূল অভিযুক্ত সেই মূল অভিযুক্ত কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে চাবুৱা আৰক্ষীক চেলুট নিশ্চয় দিব লাগিব এইজন হত্যাকাৰী